Hi friends, Guru's vlog or an eta notun video loi moi ako ahilo. Aji ratipor prai moi vlog to arambho korisu. Ei ratipor eta bhal loga poribesh. Etia moi ek glass pani khai lওঁ. Ga dhui ahi pelai moi eneke bhagwanor osorot chaki bonti jolalu. Etia cha ekap khai lওঁ. বাবুৰ ধোৱা কাপোৰবোৰ এতিয়া মেলি দিও আজি বাবুক স্কুলত থব আহিছো সদায় দেউতাকে থয় আজি মই থব আহিছো বাবুক স্কুলত থৈ আহি এনেকে ঘৰতে অলপমান পাচলি ললো আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্ট চাহ পোহা পিঠা আৰু চাটনি স্কুলৰ পৰা আহি এনেকে টিফিনৰ ভিতৰত চকলেট ভৰাই বাবুৱে খেলিব ধৰিছে আজি দুপৰীয়া লাঞ্চত মাছ মাংস এই দুইটাই আছে মাছ মটন কাৰী দালি ভাত আবেলি সময় বাবুৱে পিজ্জা খাওঁ বুলি কোৱাৰ কাৰণে এনেকে মই ঘৰতে পিজ্জা বনাই দিলো লগতে পিডিয়াশ্যোৰ ঘৰত বনোৱা পিজ্জা এনো হেলদি হয় সন্ধিয়া সময় আমি অকমান ওলাই আহিলো এখন ড্ৰাই ফ্ৰুটছৰ দোকানত সোমালো ইয়াত ভাল কোৱালিটিৰ ইম্পৰ্টেড ড্ৰাই ফ্ৰুটছ পোৱা যায় ড্ৰাই ফ্ৰুটছবোৰ কোৱালিটি খুবেই বেছি ভাল হয় বেলেগ বেলেগ ধৰণৰ এইবিলাক জুচ বিভিন্ন ৰকমৰ এইবিলাক চকলেট এটো মিক্স ড্ৰাই ফ্ৰুটছ হয় এইবিলাক চকলেট ইয়াত ভাল কোৱালিটিৰ চকলেট পোৱা যায় বাবুৱে চকলেট লৈছে ফালৰ পৰা মই প্ৰায়ভাগ ড্ৰাই ফ্ৰুটছ ইয়াৰ পৰাই লৈ যাওঁ ইয়াৰ ড্ৰাই ফ্ৰুটছবোৰ খুবেই বেছি ভাল হয় মোৰ ড্ৰাই ফ্ৰুটছ কিনা হৈ গ'ল এয়া হৈছে ড্ৰাই ফ্ৰুটছৰ দোকানখনৰ নাম ড্ৰাই ফ্ৰুটছৰ দোকানৰ পৰা আহি এটা KFCত সোমালো বাবুৰ বলে ভোক লাগিছে KFC দেখা পালে তাৰ ভোকটো এনো বেছি লাগে তাৰ লগতে আমিও অলপমান খালো এতিয়া এখন ডিপাৰ্টমেন্টাল ষ্টৰত সোমালো ঘৰুৱা বস্তু কিছুমান কিনো দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা সকলো বস্তুই ইয়াত আছে বাবুৱে বহি পেলাই আইসক্ৰীম খাই আছে মোৰ বস্তু কিনা হৈ গ'ল ইয়াৰ পৰা বাহিৰৰ পৰা ফুৰি আহি বাবুৱে এনেকে অকমান কিতাপ পঢ়িলে এতিয়া তাক ভাত খুৱাই দিলো ভাত খাই আহি খোৱাৰ টাইমত সি এনেকে অকমান খেলি আছে আজি দিনটো মোৰ এনেকে ইটো কামৰ মাজতে পাৰ হ'ল আজিৰ দিনটোৰ ব্লগটো চাই আপোনালোকৰ কেনেকুৱা লাগে প্লিজ কমেন্ট কৰি জনাব লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব যাতে মোৰ আহিবলগীয়া নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে বাই